প্ৰহৰী হয় ইজন কোন সিজন মানে আছিলে এইখিনিতে ক'লে বা গ'ল এতিয়া হাই আছে 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 মানে আছে ওচৰতে আছে আহিব এই মানে অকণমান এই কিবা সৰু কাম এটা কৰিবলৈ গৈছে হয় মনত ৰাখিবি হয় আজি অষ্টমী তিথি সেইবাবে চোকা দৃষ্টি ৰাখিবি তহঁতি বসুদেৱ দৈৱকীৰ ওপৰতে চাবি যাতে কোনো অঘটন নঘটে নতুবা তহঁতৰ মৰণ জালিবি নিশ্চয় এতিয়া যা সোনকালে এইটো প্ৰহৰীক মাতি আন মই এতিয়া আহিলো মহাশয় এই তেজ খোৱাটোৰ কাৰণে কেতিয়াবা মই ক'ত মৰিবলৈ গ'ল বাইদেউ ৰাখো ঐ ৰাখো ৰাখো পুতু আৰে এই গৈছো এইটো কিয় চিঞৰি থাক কি মেম এইটো এই আমাৰ যে ৰমেন সদায় বিয়া পাতিবলৈ ওলাইছে বিয়া পাতিবলৈ ওলাইছে নে মৰিবলৈ ওলাইছে তাকে কৈছো মই বোলে বিয়া পাতিলেও পাত কিন্তু কইনা ঘৰ ককায়েক থকা হলে নানিবি কিয় বা হেই এনেকে বন্দীশালত সোমোৱাই থলে হয়তো জীৱনটো কি হ'ব ডাঙৰ কথা হ'ল কি তালকেতো ডাঙৰীয়া আহিছিল এই মোৰ অকণমান আছে অকণমান আহি কি আছে অকণমান এই অকণমান আহি আছো তই কি কাম কৰি আহিছ মানে যুৱৰাজে গম পালে তই সুধাই এৰিব সেই যুৱৰাজৰ কথা বাদ দে এই তেজ খোৱাটোৰ কাৰণে মই কেতিয়াবা মৰিম দেই পটাপট খাই আহ হেৰি নহয় কথাটো শুন হেই ক হাতটো খেকি লওঁ ৰ হেৰি যে কালকেতো ডাঙৰীয়া আহিছিল কি কৈছে আমাৰ তহঁতহে কি হে ইয়াতে থাকি দেখোন সদায় আমাৰ ইয়ে হ'ল কি কৈছে শুনিলে দিব ৰ কি কৈছে এতিয়া কৈছে আমি যদি ভালকে পহৰা নিদিওঁ উৰাই দিব দেশখনৰ মথুৰাত ইমান সময় উৰাই শান্তি নালাগিল এতিয়া আমাৰ দুটা উৰালেহে হয় মই তোক নকৈছো আৰু মানে মই একো মাত দিয়া নাই কাৰণ তই নাই না মই অকলে আছো মানুহটো মই থাকিলে এইবিলাক ক'ব নোৱাৰে মোৰ সাহটো নাই না এতিয়া মই থাকিলে কি এইবিলাক ক'ব নোৱাৰে আৰু এই অষ্টমী তিথি কথাটো কি ক'লে তই শুনি আছিলি মানে অষ্টমী তিথি মানে গম পাইছ নে নাই অষ্টমী তিথিটো কি আজি হৈছে অষ্টমী তিথি এতিয়া অষ্টমী মানে হৈছে 8 মানে আজি অষ্টমী তিথিৰ দিনা আমাৰ দৈৱকী আইদেউৰ গৰ্ভৰ পৰা অষ্টম সন্তানটোৱে জন্ম লাভ কৰিব এইটোত বা ক'বলগীয়া একো নাই পিছৰটোত বা ক'বলগীয়া আছে এইটো হোৱা বস্তু হৈ আছে আৰু বেয়াও লাগে 7 ভাগটো হৈয়ে গ'ল 8 ভাগৰ পালে আচল কথাটো শুন এতিয়া ইতিমধ্যে খবৰ পোৱা মতে এই যে অষ্টম সন্তান ভাগ জন্ম হৈয়ে কংস যুৱৰাজক বোলে হত্যা কৰি দিব সেই শুনিব মনে এই মইতো এটা কথা শুনি আচৰিত বাৰে শুনি আছো বোলে অষ্টম সন্তানে মহাৰাজক হত্যা কৰি জন্ম হৈ যদি কংস মহাৰাজক মানে মোমায়েকক হত্যা কৰে আৰু আমাৰ বয়স হ'লে দেশত চাগে মোমায়েকবিলাক নাথাকিব একদম ঠিক কথা ধৰিছ মই আমাৰ বাইদেউ ল'ৰাটোক আহিব নিদিওঁ নহয় আজিকালি নিদিয় মহা এগালি কথা ভাগিনক বিশ্বাস নকৰিবি মই ক'লো নহয় মহাৰাজকতো হত্যা কৰাৰ কথা কৈছে মোকতো উধে মুধে গোটেইখন কাটি চিয়াচি কৰি পেলাব মোৰ পিতা আকৌ এতিয়াও কয় বোলে আমাৰ ঘৰত ছোৱালী এজনী লাগিছিলে মইতো দৰকাৰ নাই এইবিলাক ছোৱালীজনী মৃত্যুক মাতি যাব নোৱাৰে নহয় তোৰ আকৌ মাৰত এটা এই বুজা পোৱাটো ভাল লাগে ভাল মই আৰু এটা কথা বুজি পোৱা নাই বুজিছা এই শিশুটোৱে মহাৰাজক হত্যা কৰিব বুলি কৈ দিলে
মহাজনো বিশ্বাস কৰি ল'ব লাগে নে হা নহয় তোক মই এটা কথা কওঁ শুন ঐ মহাৰাজ মানুহটো দেখাইহে একে মস্ত প্ৰকাণ্ড এটা কিন্তু আমাৰ সমান নাই এইখন নাই কি এখন নাই আৰু হৃদয় এখন নাই মেইন কথাটো কি জান এই যে সৰু ল'ৰাটো জন্ম হৈ যে মহাৰাজক হত্যা কৰিব বুলি ভাবিছে কেনেকে হত্যা কৰিব তাকেই ইমান ভয় নাই আৰু গৰ্ভৰ পৰা ওলোৱাৰ লগে লগে বা চুৰি কটাই লৈহে ওলাব যেন লাগিছে এইখন হাতত কি চুই কটাই ল'ব তাকেইতো মোৰ মতে বেজি বটিয়াই দিয়ে চিলাই দিব নেকি কি কয় হয় দে মই বুজি পালো লেলিয়া কটাই এখন লৈ আহিব লাগিব সৰুতে আইঅ দেহি কোন হাতে কোন একেবাৰে তেহেলে মানুহটো কোন এইটো এইটোৱেনো যোগেনা পেটে জোঙা পিতাকে ফেলা সেইটোৱে এতিয়া আমাৰ দৈৱকী মালে চায়ে থাকে বোলো 7 টাকা সন্তান হোৱাৰ পিছত এতিয়া চাবলৈ কি আছে ঐ মই তাৰো যে হেৰিটো চাইছো দেই হয় দে নিজক বুজি নোপোৱা ল'ৰাবোৰ ন এইটো খাম মহাৰাজৰ ভয় নকয় এতিয়াও চাবলৈ সাহ কৰি আছে আমাৰ কথা হলো বেলেগ ঐ সকলোতকে ডাঙৰ কথাটো কি জান কি কেঁচুৱা জন্ম হলে এইখিনি নাথাকিবি কিয় এইখিনি নাথাকিম দায়িত্ব দিছে ইয়াত আকৌ থাকিবি ক'ত নাই দায়িত্ব দিলে বুলি কেঁচুৱা জন্ম হওঁতে এইখিনি নাথাকিবি কিন্তু মৰিবি মই কৈ থলো কি দায়িত্ব দিছে গম পাও কি কেঁচুৱা জন্ম হোৱাৰ লগে লগে দৌৰি দৌৰি খবৰটো দিবগৈ লাগিব সেইটোকে নকৰিবি কেঁচুৱা জন্ম হোৱা শুনিলে এইখিনিৰ পৰা পলাই দিবি পাগল হলি পাগল হলি নাই তোৰ লগত পালাত পৰিলে মই মৰিব লাগিব তই কথাটো শুন কেঁচুৱা জন্ম হলে এইখিনিৰ পৰা পলাই দিবি তই কথাটো গুৰুত্ব সহকাৰে লোৱা নাই কিয় মই পলাব কিয় লাগে মই বুজি পোৱা নাই আকাশবাণীয়ে কি কলে আকাশবাণীয়ে কলে যে দৈৱকী মাক অষ্টম সন্তানে যুৱৰাজ কংসৰ শিৰচ্ছেদ কৰি তোৰ এইটো গ'ল নে কি তই যুৱৰাজ কংস নে মই যুৱৰাজ কংস আৰু কথা আছে তই বুজি নাপাৱ কিয় যুৱৰাজকে হত্যা কৰিম বুলি কৈছে আমাৰ কিহৰ চিন্তা তই বুজি পোৱা নাই চা হয়তো জন্ম হৈ পেলাই যুৱৰাজ কংসত চিনি পায় নেকি কিবা তোকে মোকে যদি কংস বুলি ভাবে তেতিয়া কি হ'ব ঘৰা ঘৰি যাওঁগে নেকি নালাগে কেঁচুৱা জন্ম হলে এইখিনিৰ পৰা উঠাই হ'ম আৰু বুজিছ খালি ওলাই নাথাকিবি আমাকে কংস মহাৰাজ কালকেতু বুলি ভাবিব ৰাম এটা কথা শুনছোন তোৰ বা চিন্তা নাই কি চিন্তা নাই তোৰহে চিন্তা নাই তই বিয়া বাৰু কৰিলি সন্তান হ'ল মই কি বিয়া বাৰু কৰিলো নেকি তোৰ বিয়া নপতাটোহে চিন্তা পালে পহৰীয়া ঘৰত থৈ আহিছো হালধি খেতি কৰিছোহে কিন্তু গাত ধৰিবলৈ পাইছো জানো অকমান তই চেষ্টাও কৰিছ জানো এনেকে দাং বহলা হৈ কটাই দিম বুলি ভাবিছ কি কবি চেষ্টা বহুত কৰিছো কিন্তু নকৰিবি চেষ্টা নকৰ এই বন্ধুৱে চেষ্টা কৰি পস্তাই আছে নে 7.5 মই তো কলো 7.5 দুই লগা 7.5 কি কৈ আহিলে ল'ৰা ছোৱালী 7.5টা 7ৰ পিছত 7.5 কিয় বহুৱালি কথা এটা আছে কি মানে মই গোটেইকেইটা ল'ৰা দেই গোটেইকেইটা দিছে ওপৰলা দিছে লৈছ মই লৈছো আমাৰ এও আপত্তি নাই বাৰু বা হওক এতিয়া কথাটো হ'ল ডাঙৰ ভাগ ডাঙৰ নহ'ল নহয় আধাতে ৰৈ গ'ল বাওনা কিন্তু বাকীকেইটা বাওনা বাকীকেইটা মোৰ চাইছ হওক দে ঐ এটা কথা কি জান এই জলকীয়া বেঙেনা পাৰিবলৈ সৰু এটা লাগে সকলো তামোল পালে পাৰিবনে মই তোক কলো মই বহুত চিন্তাত আছো দেই মহাৰাজেতো তোৰ বছৰেকত এবাৰহে দিয়ে ছুটি আকৌ ঘৰলৈ যে যাওঁ ঘৰণী ওচৰ পাবিগেহে বোলে আমুকটো নাই তামুকটো নাই তোৰ গোটেই মূৰটো শেষ কৰি দিয়ে গোটেই দিনে ৰাতিয়ে কাজিয়া পেচাল কৰি আকৌ পুনৰ কামলৈ গুচি আহোঁ বুজিছ সেই এনেকে যোৱা 10-11 বছৰ চলি আছে হওক দে কামে কামে বাহিৰে ঘূৰি ফুৰোতে যে 7.5টা হৈ গ'ল এইটো বৰ কিন্তু আচৰিত কথা আছে হওক দে ঈশ্বৰে সঁচাকে ঈশ্বৰ দান আৰু দে
মই কিন্তু মানে এটা মানুহৰ ওচৰত চিৰকৃতজ্ঞ দেই কি কৃতজ্ঞ কচোন মানে আমাৰ মানুহজনী অ মানুহজনীৰ লগত একেলগে সৰুৰ পৰা ডাঙৰ দীঘল হোৱা ল'ৰা এটা আছে মইনা মই না অ। আইও দেহি অ সেইটো বুৰ্বক চাবি অ আমাৰ ঘৰত ৰখাই পেলাই অ। মই ইয়াত বিন্দাছ আছো কি বুৰ্বকে গমেই পোৱা নাই অ মই যে তাক কামত লগাই আছো এইটোৱে ভাল লাগে বুজিছ এনেকুৱা মইনা দুটামান গাঁৱত থাকিলে হা? মই কৈছো ঘৈণীবিলাক সৎ চৰিত্ৰ বুলি ধৰিব পাৰি আৰু এই আমাৰ এওঁ অ মই ক'লো চৰিত্ৰ যে অতি সুন্দৰ মই গম পাইছো তোৰ ঘৈণীৰ চৰিত্ৰ পানীত একেবাৰে প্ৰতীক ওলাই থাকে অ ওলাই থাকে কিন্তু কি কৰিবি ঐ কিন্তু মই এই ক্ষেত্ৰত মইনাকো কওঁ দেই অ সি অত বছৰ ঘৰত আছে অ কেলে যদি তাৰ বেয়া চিন্তা ধান্দা আছে নাই নাই খালি কিবা মন গ'লে মইনাকে কবি বোলে মোৰ সন্তান কেইটামানৰ কথা আৰু ভাবিছো মইনাকে কথাটো শুনাই থবি আৰু নিজাকে একো ভাবিব নালাগে অ মইনাক কথাটো কিয় কওঁ বৰ সৎ চৰিত্ৰ নহয় জানো সেইকাৰণে কৈছো হয়। হয়নে ৰচোন তই যে এই লোকৰ সংসাৰত যে সোমাই আছ অ নিজৰ সংসাৰখন মানে নকৰ আৰু নকৰ তই যে ইয়াত নেথাক তেতিয়া আমাৰ কংস মহাৰাজে কিমান দিন মাতি শয়ন কক্ষলৈ নি এনে ফটোৱা কথা কিছুমান নকবি তই বিশ্বাস নকৰ মই জানো তই বিশ্বাস কিয় মাতিব নহয় তই বিশ্বাস নকৰ মই সেইকাৰণে নকওঁ নালাগে নহয় এই কি কিনো মহাৰাজে মোক এইখিনিৰ পৰা মাতি নিয়ে বোলে বলচোন আজি শয়ন কক্ষতে বহিম সি বোলে সোমৰখ এপাতি উলিয়াই দিয়ে জানো দে যা নালাগে শুনিব যা ঐ এইবিলাকে কোলামণি বগীয়ামক কগে মোক নকবি বুজিছ আৰু সঁচাকে কৈছ তোৰ শপত তোৰ 7-8টা সন্তানৰ শপত মোৰ কথাটো শুন মহাৰাজে কৈছে মোক শয়ন কক্ষ নি পেলাই এইখন খাই ল মই তোৰ মহাৰাজৰ লগে লগে সোমৰখখন খাই দিলো কি ক আকৌ বেলেগে শুনিব নালাগে আকৌ নহলে মহাৰাজে মোক সোমৰখখন দি পেলাই কৈছে বোলে ৰাখো বিয়া পাত যদি পাত মই তোক এনেকুৱা এটা উপহাৰ দিম বিয়া গোটেই জীৱনটো বোলে এনেকে খাব পাৰিম এনেকে এইটো কি মহাৰাজে কৈছে মোৰ বিয়াত হেনো দামৰি এজনী দিব গোটেই জীৱনটো গাখীৰ খীৰাই খাব পাৰিম তই মানে ইমান এটা শান্ত থাকিলি নাই মহাৰাজক মই কৈছো নাই মহাৰাজ মোক জোৰ নকৰিব কিমানে মন প্ৰাণ দিছে মই হলে মন কৰা নাই মহাৰাজে নেমানে নহয় কথাটো তাৰপিছতো জোৰ দি আছে সেইটো মথুৰা বৃন্দাবন বকুল ইমানৰ যে খা খবৰ বিলাক আহিছে এজনীয়ে তই বিশ্বাস কৰিবি এজনীয়ে মোক তোৰ কৈয়ে দিলে নহয় কি বুলি বোলে ৰাকুদা আপুনি যদি বিবাহৰ কথা ভাবে তেতিয়াহ'লে মই আছো কি ক মহাৰাজক গৈ মই কথাটো কলো বোলে মহাৰাজ মথুৰাতে ছোৱালী এজনী পাইছো কি কৰো মহাৰাজে কৈছে একো কৰিব নালাগে মোৰ লগতে ওলাকে ঠিক ঠাক কৰি থৈ আহো মহাৰাজ মানে আকৌ তোৰ লগত যাবলৈ সাজু হৈ গ'ল আৰু ৰথত উঠি গৈছো বিশ্বাস নকৰ মই জানো মই বিশ্বাস কৰিছো মানে মই আচৰিত হৈছো মহাৰাজে তোক ৰথত উঠাই লৈ গৈছে লৈ গৈ পেলাই তোৰ বহিছো ছোৱালীজনী বৰ ধুনীয়া ঐ কি ক আৰু তাই তোৰ চকুলে চাবিনে উঠলে চাবিনে নাকলে চাবিনে ইমানে ধুনীয়া নে ইমানেই ধুনীয়া আৰু তাৰপিছত কি হ'ল ছোৱালীজনীয়ে মোৰতো পচন্দ হৈ গ'ল ছোৱালীজনীয়ে আহিয়েতো মোক তামোল পানে দি পেলাই কৈছে অকণ খাওক গ্ৰহণ কৰক মই গুৱা ভাগ মুখত সোমাই দিলো ভাল কৰিছ এইটো মুখত শুব আকৌ এইখন গোৱা শেষ হোৱা নাই আকৌ এজনী আহিছে ভনী এজনী তেতিয়া গম পাইছ ছজনী ছোৱালীয়ে সিহঁতক ছজনী এজনী তামোল খাই এনেকে পিকাই থৈ আহোহে ইজনীয়ে আনে তামোল আকৌ সিখন গোৱা খালো আকৌ শুবা গৈ ইখন পিকটো পেলাই থৈ আহোহে আকৌ ইজনী আহে ছোৱালী চাবলৈ গৈছ নে তামোল খাবলৈ গৈছ একেটা ধুনীয়া ঠাইত ধৰিছো আচল কথাটো ক তাৰপিছত তোৰ খা খবৰ নাই নহয় খা খবৰ নাই তোক ভাল দেখিলে চাগে ভাল দেখিছে মই তাকে খা খবৰ এটা ললো মই মোকনো কিহত অপচন্দ কৰিলে হে তেতিয়া কৈছে কি কৈছে আমাৰ ছজনীয়ে যাবলৈ মন তই বিশ্বাস নকৰ নহয় মই কৰিছো
মই এই কথাটোত বিশ্বাস কৰা নাই কিন্তু সিহঁত যে মূৰ্খ সেই কথাটোত মই বিশ্বাস কৰিছো নহয় বাকী হেৰি তাৰপিছত তই এইবিলাক ধান্দা বাদ দিলি নাই মহাৰাজা শেষত কৈছে কি কৈছে বোলে ৰাখো তই যদি বিয়া পাত ছোৱালীজনী নেপাও তেতিয়াহ'লে আমাৰ এইকে বিয়া পাতিব পাৰ আমাৰ পুতনাকে বিয়া পাতিব পাৰ পুতনা এটা হাঁহিবলৈ কি হলে ইমান ধুনীয়া ছোৱালী তোলে আহিব মোক বুৰ্বক পাইছ পুতনানো তই কোনখিনি জেগাত বেয়া পালে তাই দাঁতকেইটা খালি অকণ ওলোৱা তই তাইৰ ৰংটো দেখিছ নে ৰংটোনো কোনখিনিত বেয়া কচোন খালি কেচ কেচকে ক'লা এঙাৰৰ নিচিনা মই দাঁতকেইটা দেখি পচন্দও কৰিছো বিয়া বাৰৰ পিছত কিবা উৎসৱে পাৰ্বণে নাৰিকলৰ লাৰু বনাব লগা হলে পুতনাক পেলাই পুৰা নাৰিকলৰ লাৰু পুৰা দাঁতে মাৰি দিব পৰা যাব আৰু এটা কাম কৰিব পাৰিবি তোৰ যদি সংসাৰ আগবাঢ়ে ল'ৰা ছোৱালীকেইটা যদি জলপান নাখাওঁ বুলি কয় বোলো পুতনা আহিব খা তাতকে ডাঙৰ কথাটো হ'ব আমাৰ যদি আগলে ল'ৰা ছোৱালী হয় আমাৰ কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ নাম কি হ'ব বগা পকা আৰু এটা কথা দেই